Hey guys, welcome back to my new blog video. Guys, কেনে আছে আপোনালোকে? আশা কৰিছো আপোনালোকে অকলে ভাগে আছে। Guys, ফাইনালি আজি মই গৈ আছো গৰিপুৰ ৰাজবাৰী। সো গৰিপুৰ ৰাজবাৰী কেনেকুৱা দেখাত আৰু গৰিপুৰ ৰাজবাৰী বিষয়ে আপোনালোকক কিবা এটা নলেজ দিবলৈ চেষ্টা কৰিম। সো ফাইনালি আপোনালোকে মোৰ লগত থাকিব। তো আৰু চাওক বতৰটো বেয়া এই কাৰণে মই ৰিং কৰিছো এতিয়া আইছো। আৰু চাওক মই আছো বৰ্তমান মেইন ৰোডত। তো আপোনালোকে চাওক মেইন ৰোডৰ ভিউটো কেনেকুৱা। তো চাওক এই হওক মেইন ৰোড। আমি আছি ইফালদি দুপুৰীৰ পৰা আহিছোঁ। তো এতিয়া গৈ আছোঁ গৰিপুৰত ইফালদি যাম। তো কেনেকৈ যাব লাগে সেইটো আপোনালোকে চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে মোৰ লগত থাকিব। আমি গৈ আছোঁ গৰিপুৰ ৰাজবাৰী ইফালে গৈ আছোঁ। তো একচুৱেলি মই গৈ আছোঁ আলমগঞ্জ। তো সিফালদি যাম সেইকাৰণে এই ব্লগ এটা বনাই দিওঁ আৰু আপোনালোকক দেখাওঁ ৰাজবাৰীটো কেনেকুৱা আৰু এই বিষয়ে মই কিবা এটা নলেজ দিবলৈ চেষ্টা কৰিম। এইখন হ'ল ধুবুৰী টু গৰিপুৰ অভাৰ ব্ৰিজ হৈ আছে। তো চাওক ব্ৰিজখন প্ৰায় কমপ্লিট হ'ব আৰু মেক্সিমাম কাম হৈ গৈছে, অলপটো বাকী আছে। সো এই ব্ৰিজটো হ'লে বহুতো উপকাৰ হ'ব, বহুতো সুবিধা হ'ব। তো চাওক এইখিনি কাম বাকী আছে। সো এইখিনি কাম কমপ্লিট হ'লে বহুতো সুবিধা হয়, মানুহৰ অহা যোৱা কৰোঁতে বহুতো সুবিধা হ'ব। সেই গাইজ চাওক ফাইনেলি আমি আহি পালোঁ গৰিপুৰ ৰাজবাৰী। তো চাওক এইখিনি হ'ল গৰিপুৰ ৰাজবাৰী ভিউ। তো চাওক বেক কেমেৰাৰ দ্বাৰা মই দেখাই আছোঁ। সো তাতে এইটোৱে হ'ল গড়, এইটো ৰাজবাৰী। সো চাওক কিমান ডিজাইন কৰিছে, চাওক কিমান ধুনীয়া লাগি আছে। সো আগতে এনেকুৱা কোৱা নাছিল, কিছুদিন হ'ল এনেকুৱা ডিজাইন কৰিছে। সো চৰি গাইজ, ইয়াতকৈ আৰু সন্মুখত যাব নোৱাৰোঁ কিনো পাৰ্মিশ্যন নটেগাঁও কৰিছে। সো আগতে গৈছোঁ, আগতে গৈ ফটো উঠিছোঁ, ভিডিঅ' কৰিছোঁ, তেতিয়া একো কোৱা নাই। এতিয়া যিটো কাম কৰি আছে, ঘৰৰ কাম কৰি আছে, সেইবাবে ভিতৰত যাব নিদিয়ে। এতিয়া মই গৰিপুৰ ৰাজবাৰীৰ বিষয়ে দুই এটা কথা ক'ম। সো এই গৰিপুৰ ৰাজবাৰীক মাটিয়াবাগ ৰাজবাৰী বুলিও কোৱা হয়। সো মাটিয়াবাগ ৰাজবাৰী বা মাটিয়াবাগ প্ৰসাদ অসমৰ ধুবুৰী জিলাৰ গৰিপুৰত অৱস্থিত। গদাধৰ নদীৰ পাৰৰ সমীপৰ মাটিয়াবাগ পাহাৰত অৱস্থিত। এই ৰাজপ্ৰসাদ মাটিয়াবাগ পাহাৰৰ ওচৰত অৱস্থিত হোৱাৰ বাবে ইয়াৰ নাম মাটিয়াবাগ ৰাজবাৰী বুলিও কোৱা হয়। গৰিপুৰৰ ৰজাসকলে বা গৰিপুৰৰ ৰাজ পৰিয়ালে ইয়াকে হাৱাখানা হিচাপে ব্যৱহাৰ কৰিছিল। সো গাইজ আজিৰ কাৰণে ভিডিঅ'টো ইমানেই সমাপ্ত কৰি আছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। সো যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ গাইজ, থেংক ইউ।